আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1867 চনত মাইলছ ব্ৰনছনে। দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতা ৰচক কোন? উত্তৰটো হৈছে ভট্টদেৱ। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? ইয়াৰ উত্তৰটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ভাষা লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ফণী শৰ্মা। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰকান্ত অভিধান। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চিত্ৰভাগৱত। অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? ইয়াৰ উত্তৰটো হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? ইয়াৰ উত্তৰটো হৈছে তামচুক খাম্বাৰ, মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত। হাজোৰ পুৱামক্কা কোনে সজাইছিল? উত্তৰ হৈছে গিয়াছুদ্দিন আউলিয়া। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথম দলংখনৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে শৰাইঘাট দলং। 1962 চনত মুকলি কৰা হৈছিল। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? উত্তৰটো হৈছে মিছন প্ৰেছ শিৱসাগৰ। ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে প্ৰমত্ত সিংহই। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে চুহুংমুং। কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হৈছে গদাধৰ সিংহ 1694 চনত। মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰ হৈছে ফ্ৰাচেনমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? উত্তৰ হৈছে শুক্লধ্বজ। বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1671 চনত বিখ্যাত শৰাইঘাটৰ ৰণ হৈছিল। অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? ইয়াৰ উত্তৰটো হৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। হস্তি বিদাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে সুকুমাৰ বৰকাইটে হস্তি বিদাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন? ইয়াৰ উত্তৰটো হৈছে তৰুণৰাম ফুকন। কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 1978 চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়। বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1979 চনত। কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়? ইয়াৰ উত্তৰটো হৈছে 1979 চনত। স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? ইয়াৰ উত্তৰটো হৈছে পিয়লি ফুকন। কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? ইয়াৰ উত্তৰটো হৈছে হিতেশ্বৰ শইকীয়া। 1991 চনত তেওঁ এই সন্মান লাভ কৰে। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ছৈয়দা আনোৱাৰা টাইমুৰ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ইয়াৰ উত্তৰটো হৈছে সৰোজিনী নাইডু, উত্তৰ প্ৰদেশৰ 1948 চনৰ পৰা 48 চনলৈ ৰাজ্যপাল আছিল। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ইয়াৰ উত্তৰটো হৈছে কিৰণ বেদী, 1972 চনত। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। অসমৰ কাক লুইতগড় বুলিও জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক অসমৰ লুইতগড় বুলিও জনা যায়। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উত্তৰটো হৈছে বীৰপাল হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক। অসমৰ জলপথত কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ হয়? উত্তৰটো হৈছে 1847 চনৰ পৰা অসমৰ জলপথত জাহাজ চলাচলৰ আৰম্ভ হয়। অসমত কেতিয়াৰ পৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? ইয়াৰ উত্তৰটো হৈছে 1882 চনৰ মে' মাহৰ 1 তাৰিখৰ পৰা। অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱৰ্তন হয়? ইয়াৰ উত্তৰটো হৈছে 1866 চনৰ পৰা। কোনে আৰু কেতিয়া অসমত চাহগছৰ আৱিষ্কাৰ কৰে? ইয়াৰ উত্তৰটো হৈছে C.A. ব্ৰুচ চাহাবে 1823 চনত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।